আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ৰিচাংগনলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ নতুন ভিডিঅ'। পোনপ্ৰথমতে মই আপোনালোক সকলোকে ৱৰ্ল্ডৰ প্ৰত্যেকগৰাকী মাতৃকে মাতৃ দিৱসৰ অলেখ শুভকামনা যাচিছোঁ। আজি যিহেতু মাতৃ দিৱস, গতিকে মই ভাবিলোঁ মাৰ কাৰণে কিবা এটা কৰোঁ। এনেকৈ উইচটো চবেই কৰে, কিন্তু ভাবিছোঁ স্পেচিয়েলকৈ কিবা এটা স্পেচিয়েল মানে কি নোৱাৰোঁ, যিহেতু এটা লকডাউন চলি আছে, বিশেষ তেনেকৈ কৰিবও নোৱাৰোঁ। ভাবিলোঁ মাৰ কাৰণে সৰু সুৰাকৈ কেক বনাই পিনে ছাৰপ্ৰাইজ দিওঁ। তাকে এতিয়া আমি ওলাই যাব লৈছোঁ। কেকৰ কাৰণে যিবোৰ বস্তু লাগে আনিমগৈ, আৰু যিমান পাৰোঁ আপোনালোকক কেনেকৈ বনালোঁ কি কৰিলোঁ। বন্ধুসকল, এতিয়া আমি গৈ আছোঁ দোকানলৈ। বন্ধুসকল, প্ৰথমে মই বিস্কুটৰ পৰা ক্ৰীমখিনি এক্সট্ৰাকৈ এৰুৱাই লৈছোঁ। এতিয়া মই বিস্কুটখিনি প্ৰথমে মিক্সাৰত দি গুড়ি কৰি ল'ম। Satisfied, my weakness comes and goes. My weakness comes and goes. এতিয়া গোটেইখিনি বিস্কুট মই গুড়ি কৰি ল'লোঁ। তাৰপাছত বিস্কুটৰ গুড়িখিনি লৈ আকৌ মিক্সাৰ গ্ৰাইণ্ডাৰত দি পিনে গাখীৰ অকণমান মিক্স কৰি ভালকৈ ফেটি ল'লোঁ। ফ্ৰেণ্ডছ, এতিয়া আমি ইয়াতে একাপ ময়দা আৰু আধা কাপ চেনি আৰু বিস্কুটৰ গাখীৰৰ লগত গুলি লোৱা বেটাৰখিনি মিক্স কৰিছোঁ, আৰু ইয়াতে বেকিং পাউডাৰ আৰু এই এচামুচ বেকিং ছ'ডা দিলোঁ। তাৰপাছত এতিয়া বাটাৰ অকণমান গলাই লৈছোঁ। বাটাৰ অকণ গলাই লৈ এতিয়া এই মিক্সাৰখিনিত বাটাৰখিনি মিক্স কৰি দিছোঁ। তাৰপাছত আকৌ গাখীৰ অকণমান দিছোঁ। গাখীৰ 2 কাপ দিব লাগিব, 2 কাপ দিছোঁ। বালি অকণমান লৈ লৈছোঁ, যাতে তলত লাগি নধৰে। তাৰপাছতে বেটাৰখিনি ঢালি ল'লোঁ। ঢালি পিনি ইয়াতে বালিখিনি ওপৰত দি দিছোঁ, যাতে দেৰি নাযায়। তাৰপাছত মই এইখিনি ওপৰত দিবলৈ ক্ৰীমখিনি মিক্সাৰত মিক্স কৰি লৈছোঁ। এয়া চাওক, প্ৰথমে ফুল ফ্লেমত বালিখিনি গৰম কৰি তাৰপাছত আকৌ ল' ফ্লেমত ৰাখি দিব। বন্ধুসকল, কেক হৈ আছে। কেক হৈ থকা টাইমতে মই এতিয়া ভাবিলোঁ মোৰ চুলিখিনিত অকণ মাস্ক লগাই লওঁ। ষ্টিচৰ মই ইউজ কৰিম। এতিয়া লগাই লওঁ তেন্তে।
মোৰ মাস্ক লগোৱা হৈ গ'ল এতিয়া আধা ঘণ্টামান সময় মই এনেকৈ ৰাখিম চুলিখিনি তাৰ পাছত আকৌ ৱাছ কৰি দিম ফ্ৰেণ্ডছ এই চাওক আৰু বেছি দেৰি নাই আৰু কৈ ফ্ৰেণ্ডছ আমাৰ কেক অলৰেডি হৈ গৈছে এই চাওক লাগি অহা নাই ইয়াত I give in to the lesser fight. My body aches to be satisfied. My weakness comes and goes. My weakness comes and goes. I'm reaching out for the easy high. Please fortify this strength of mine. My comes and goes. My weakness comes and goes. My body aches to be satisfied. My weakness comes and goes. My weakness comes and goes. I'm reaching out for the easy high. Please fortify this strength of mine. My weakness comes and goes. Comes and goes. কচুৰি কেইটামান বনাই লওঁ যিহেতু দেউতা চুগাৰ পেচেণ্ট তেওঁ মিঠা নাখায় সেইকাৰণে ভাবিলোঁ কচুৰি পিঁয়াজ কচুৰি কেইটামানকে বনাই লওঁ পৰিমাণ অনুযায়ী দিম তাৰপাছত আমি দিম ৰিফাইন যিহেতু কচুৰি বনাবলৈ ৰিফাইন বহুত দিব লাগে ময়দাত তেতিয়াহে মানে মচমচীয়া হয় কৰি কিনে মুঠি মাৰি চাব মুঠি মাৰি যেতিয়া মুঠি হৈছে তেতিয়া গম পাব মানে হৈছে আৰু ৰিফাইন দিব নালাগে এতিয়া পানী দি ভালকৈ মঠি ল'লে হয় এতিয়া মোৰ ডোটো ৰেডি হৈ গৈছে ফ্ৰেণ্ডছ এতিয়া আমি কাটি ল'ম ইয়াত পিঁয়াজ সৰু সৰুকৈ কাটি ল'ম ফ্ৰেণ্ডছ এয়া পিঁয়াজখিনি কাটা হৈ গ'ল এতিয়া ভাজি ল'ম বেচনৰ লগত ভাজিব লাগে কিন্তু বেচন অনা নহ'ল গতিকে মই ভাবিছোঁ ময়দাৰ লগতে ভাজি লওঁ
ফ্ৰেন্ডছ ফাইনেলি এতিয়া কেক কটা টাইম একটু কাটি দিব বেয়া লাগছে না ভিডিঅ'টো সামৰণি মৰাৰ আগতে অৱশেষত আপোনালোক সকলোকে পুনৰবাৰ মাতৃ দিৱসৰ অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ আৰু ভিডিঅ'টো শেষ কৰাৰ আগতে মই দুষাৰমান কথা ক'ব বিচাৰোঁ মাৰ বিষয়ে যিহেতু আপোনালোক সকলোৱে জানেই কথা এষাৰ আছে আইৰ সমান হ'ব কোন নৈৰ সমান ব'ব কোন ঠিক তেনেদৰে মাতৃৰ সমান কোনো হ'ব নোৱাৰে আপোনালোকে অকল নিজৰ মাতৃ বুলি নহয় ছোৱালীবিলাকে বিশেষকৈ নিজৰ শাহুৱেক বুলি ভাবিব নালাগে প্ৰকৃততে মাতৃ তেওঁ এগৰাকী মাতৃ তেওঁ সেইখন ঘৰলৈ যোৱাৰ লগে লগে আপোনাৰ দুগৰাকী মাতৃ হৈ যায় গতিকে সেই দুগৰাকী মাতৃ আৰু পিতৃ প্ৰত্যেককে মৰম আদৰ আৰু শুশ্ৰূষা যিমান পাৰে সিমান কৰিব লাগে তেওঁলোকে আমাক যিমান দিছে আমি তাৰ তুলনাত আমি তেওঁলোকক একোৱে দিব নোৱাৰোঁ প্ৰকৃততে কোনো মানে কেতিয়াও দি শেষ কৰিব নোৱাৰিম সেইকাৰণে যিমান পাৰোঁ সিমান তেওঁলোকৰ কাৰণে কৰিব লাগে আমাৰ কাৰণে যাতে তেওঁলোকে কোনো দুখ কষ্ট নাপায় তাৰ প্ৰতি আমি সকলোৱে গুৰুত্ব দিব লাগে ইমানেই কওঁ আৰু মাতৃ দিৱস এদিন উদযাপন প্ৰকৃততে কৰিলে নহয় মাৰ আদৰ কৰিলে আদৰ মৰম কৰিলে তেওঁলোকেতো আমাৰ পৰা বিশেষ একো নিবিচাৰে আমাৰ আদৰ মৰমেই তেওঁলোকৰ কাৰণে তেওঁলোকৰ প্ৰত্যেকটো দিনেই মাতৃ দিৱস হিচাপে তেওঁলোকে ভাবিব পাৰিব তেতিয়া গতিকে মই ইমানে ক'ব বিচাৰোঁ আৰু আজিৰ ভিডিঅ'টো তেন্তে ইয়াতে সামৰণি মাৰিছোঁ আকৌ লগ পাম বেলেগ এটি ভিডিঅ'ত অতি সোনকালে তেন্তে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ বাই বাই